হেল্ল' বন্ধুসকল, আজি মই আপোনালোকক কম ইউটিউব চেনেলৰ লোগো কেনেকৈ বনাব অতি সহজে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপুনি পিক্সেল এপক যাব। এই এপটো প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব পাৰিব, নহ'লে মই ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা ডাউনলোড কৰি ল'ব। পিক্সেল এপটো অ'পেন কৰি ল'ব, তাৰপিছত কেনচেল কৰিব। তাৰপিছত এই ডিলেট অপশ্যনটো আছে, এই ডিলেটত গৈ অ'কে কৰিব। এই থ্ৰী ডটক যাব, তাৰপিছত ইমেজ সাইজত যাব, তাৰপিছত কাষ্টম বুলি আছে সেইটোত ক্লিক কৰিব, তাৰপিছত প্ৰফাইল পিকচাৰ সেইটোত ক্লিক কৰিব, অ'কে কৰিব। তাৰপিছত আপোনাৰ চেনেলটোৰ যি নাম সেই নামটো থ'ব লাগিব। প্লাছ আইকনটোত ক্লিক কৰিব, টেক্সটক যাব, টেক্সটক গৈ এনেকৈ মাজত আনিব টেক্সটটো, আৰু টেক্সট এইটোত ক্লিক কৰিব, নিউ টেক্সট। তাৰপিছত এনেকৈ এইখিনি কাটি দিব। মোৰ চেনেলটোৰ নাম টেকনিকেল মাষ্টাৰ হিৰো, মই ইয়াতে লিখি দিছোঁ। তাৰপিছত অ'কে কৰিব। তাৰপিছত সাইজটো বঢ়াব অলপ, এনেকৈ। তাৰপিছত এই অপশ্যনটোত ক্লিক কৰিব, এনেকৈ যাব। তাৰপিছত AB বুলি আছে ফন্ট, সেইটোত ক্লিক কৰিব। তাৰপিছত এইটো আপুনি যি আখৰ থ'ব বিচাৰে থ'ব পাৰিব, মই এইটো থ'ম। সেইটো ক্লিক কৰি কিনে অ'কে কৰিব। তাৰপিছত এনেকৈ আহিব, এইটো সমানকৈ মিলাব। তাৰপিছত আৰু একবাৰ ফুল নামটো ইয়াতে লিখি দিব, মই লিখি দিম টেকনিকেল মাষ্টাৰ হিৰো। আপোনাৰ চেনেলটোৰ নাম সেনেকৈ লিখি দিব। তাৰপিছত এনেকৈ সমান কৰি ল'ব। তাৰপিছত আৰু ফন্টক যাব। তাৰপিছত মই এইটো চিলেক্ট কৰিম, আপুনি যি থয় সেইটো চিলেক্ট কৰি ল'ব। তাৰপিছত অ'কে কৰিব। তাৰপিছত অলপ ডাঙৰ কৰি দিব, এনেকৈ আখৰটো অলপ ডাঙৰ কৰি ইয়াতে মিলাব। তাৰপিছত প্লাছ আইকনটোত ক্লিক কৰিব, তাৰপিছত ফ্ৰম গ্যালাৰীত ক্লিক কৰিব। তাৰপিছত এখন ইমেজ বেকগ্ৰাউণ্ড লাগিব, মই ডেছক্ৰিপশ্যনত দিম, তাৰ পৰা আপুনি ডাউনলোড কৰি ল'ব পাৰিব। ক্লিক কৰিব, ক্লিক কৰাৰ পিছত এনেকৈ শুদ্ধ চিনটোত ক্লিক কৰিব। তাৰপিছত বেকগ্ৰাউণ্ডখন অলপ ডাঙৰ কৰি ল'ব। তাৰপিছত এইটো অপশ্যনত ক্লিক কৰিব। তাৰপিছত এনেকৈ আনিব, এনেকৈ অনাৰ পিছত এনেকৈ আহি গৈছে বেকগ্ৰাউণ্ডৰ ওপৰত চেনেলটোৰ নাম। তাৰপিছত এনেকৈ অলপ মিলাই ল'ব। তাৰপিছত এইটো অপশ্যনত আৰু যাব, এই লক অপশ্যনটো আছে, এইটোত লকটো ক্লিক কৰিব। তাৰপিছত যাব, কলাৰ বুলি আছে, কলাৰটোত যাব। তাৰপিছত কলাৰ যি কলাৰ থয়, মই এইটো কলাৰ থ'ম, এইটো ভাল লাগিছে। তাৰপিছত এইটোত যাব আৰু এইটো লক কৰিব এনেকৈ। তাৰপিছত আৰু টেকনিকেল মাষ্টাৰ হিৰোটোত ফুল নামটোত ক্লিক কৰিব। তাৰপিছত আৰু এইটো কলাৰ থ'ব লাগিব। তাৰপিছত মই এইটোত ৰঙা থ'ম, এনেকৈ ক্লিক কৰিব।
তাৰপিছত এইটোৰ অপশ্যনত আৰু যাব আৰু এইটো লক কৰিব। আপুনি যিহে কৰে গোটেইকেইটাতে লক কৰি যাব। তাৰপিছত এইটো অপশ্যনত যাব, সেই অপশ্যনত এনেকৈ আহিব ছেভ এজ ইমেজ, ক্লিক কৰিব। তাৰ কাষ্টমটোত ক্লিক কৰিব, আল্ট্ৰাটোত ক্লিক কৰিব, তাৰপিছত ছেভ টু গেলাৰী সেইটোত ক্লিক কৰিব। তাৰপিছত আপোনাৰ সেইখন ডাউনলোড হৈ গৈছে। মই ফটোক যাম, ফটোক গৈ এইখন আহি গৈছে। এনেকৈ আপোনালোকে লগো বনাব পাৰিব। আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি এই ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব।